বাকী এইবুলি গাইছ ধান পকিলি এই পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি এয়াই পথাৰ মজাকে বতাহ মাৰে কিন্তু দেই ইয়াত পথাৰত বহুত দিনৰ পৰাই ভাবি থকা আছিলে পূজাত যাম বুলি আজি এইবছৰ লগত 3 বছৰ হ'ব মই যদি তালৈ যাব নোৱাৰা তো এইবাৰ যাম বুলি ভাবি থৈছোঁ কি হয় নাজানো ভগৱানে अब की कमी जरा है हर चीज खास है अब है খুঁটিৰ অৱস্থা চাওক গাইছ গৰু এল দিখিনি হৈ গ'ল এতিয়া বাকী মই এতিয়া গৈ আছোঁ আমাৰ যিটো পথাৰ তালৈ তো আপোনালোকক দেখুৱাম তো ভিডিঅ'টো চাই থাকক চাওক মাছ মৰিলে গাইছ সেই গাইছ আকৌ বহুত নম্বৰত ভিডিঅ'টো বনাই পিনি দিছোঁ আপোনালোকক তো গাইছ আপোনালোকে বেয়া নাপাব প্লিজ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া মই লৈ গৈ আছোঁ গৰুকেইটা এৰাল দিবলৈ কাৰণে এতিয়া 8টা মানে বাজিবলৈ হ'ল 7:45 মান হৈছেগৈ আৰু গাইছ এইপিনে চাওক সেইপিনে ধান কাটি আছেই আৰু বাকী এইপিনে পকিছে আৰু কিছুমানৰ বাকী কাটিছে আমাৰ এইপিনে ধানকেইটা তো আমাৰ কাটিবলৈ হৈছেগৈ নাই আপোনালোকক দেখুৱাম তো ভিডিঅ'টো একদম সেইলৈকে চাই থাকক তো মই এতিয়া যাম এইপিনে এইটো তালৈকে যাম মই এতিয়া গৈ এৰাল দি পিনি তো বাকী এইপিনে চাওক কাটিবলৈ হৈছেগৈ এইপিনেও ধান ওলাইছে আৰু তো গাইছ মই মানে এই কাৰ্মেষ্টাৰ যিটো আপোনালোকে দেখিছে স্ক্ৰীণত এই কাৰ্মেষ্টাৰ কাৰণে বৰ্তমান মই ভিডিঅ' দিব পৰা নাই আপোনালোকৰ কাৰণে বাকী গাইছ এইপিনে ধান কাটিলেই বাকী আৰু কিছুমান পকিছে বাৰু এয়া তো আমাৰ তাত কি হৈছে নাজানো পকিছেনে নাই বা ধান ওলাইছে নাই আপোনালোকক দেখুৱাম তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক তো এতিয়া লৈ গৈ আছোঁ আৰু বাকী গাইছ এয়া গিন হৈছে বাকী এইটো হৈছে গাইছ আমাৰ ঘৰৰ ওচৰতে 1 কিলোমিটাৰ দূৰ হ'ব আমাৰ ঘৰৰ পৰা ৱাটাৰ ছাপ্লাই এয়া পানী দি আছে বাৰু ৰাতিপুৱা পিছবেলা তেনেকৈ বাকী এতিয়াও পানী দি আছে বাৰু बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है গৰুকেইটা এৰাল দি লওঁ তো আপোনালোকক দেখুৱাই থাকিম আজি মানে আপোনালোকক দেখুৱাম মানে যেতিয়া আমাৰ কঠীয়া ৰোৱা হৈছিলগৈ তেতিয়াৰ পৰা মই আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ বাকী এতিয়া কেনেকুৱা হ'ল ধানকেইটা পকিছেনে নাই আপোনালোকক দেখুৱাম তো ভিডিঅ'টো চাই থাকিব বাকী এতিয়া গৰু এতিয়া এৰাল দি লওঁ তো চাই থাকক তো আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰি এওঁলোকে চাই থাকিব বাকী গাইছ এইটো এটা এই প্লেট এটা দি লওঁ বাকী সেই প্লেট এটা দিম আৰু খুঁটিৰ অৱস্থা চাওক গাইছ ইয়াতে এটা দি লৈছোঁ বাকী সেই প্লেট এটা আছে ইয়াতে এটা দি দিছোঁ আৰু গাইছ গৰু এল দিখিনি হৈ গ'ল এতিয়া বাকী মই এতিয়া গৈ আছোঁ আমাৰ যিটো পথাৰ তালৈ তো আপোনালোকৰ দেখুৱাম তো ভিডিঅ'টো চাই থাকক শেষলৈকে বাকী এইফালে চাওক জংঘল মাজত বাকী গাইছ মই এতিয়া যাবলৈ ওলাইছোঁ আৰু ৱাহ কি মজা ফুৰিবি খুব ধুনীয়াকৈ বতাহ মাৰি আছে ইয়াত তো গাইছ এইকেইদিন ভিডিঅ' নিদিয়াৰ কাৰণে আপোনালোকে বেয়া নাপাব সময় পোৱা নাছিলোঁ বাকী এতিয়া সপ্তাহত 2টা বা 3টা ভিডিঅ' তেনেকৈ দি থাকিম তো আপোনালোকে প্লিজ চেনেলটো আনছাবস্ক্ৰাইব কৰি নিদিব পাৰিলে আপোনালোকে চেনেলটো অকণমান শ্বেয়াৰ কৰি দিব 400 হ'বলৈ হৈছেগৈ ছাবস্ক্ৰাইবাৰ বাকী এতিয়া এইফালে চাওক গাইছ
এইটো যিটো আপোনালোকে জাল দেখিছে ইয়াত মানে সি মাছ জঁপিয়াই উই গাইছ হাই পতা মৰি আছে চাওক বাকী এইফালে মাছ জঁপিয়াই ইয়াতে তো এয়া চাওক গাইছ মাছ এটা আছে এয়া চাওক মাছ মৰিলে গাইছ গাইছে গাইছ ইয়াৰ পৰা মানে এনেকৈ মাছ জঁপিয়াই পিনি তাতে পৰি যায় বাকী সেইফালে যাব নোৱাৰে যে সেইকাৰণে তেনেকৈ এতিয়া মাছ মৰি গ'ল বাকী যোনে পাতিবলৈ আহিছিলে সি মানে চাবলৈ নাহিলে মানে নহ'লে সি পাই যায় মাছ তো এতিয়া মই গৈ আছোঁ পতাৰ দানৰ মাজত আলি তো পকা দানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি তো আপোনালোকে প্লিজ বেয়া নাপাব গাইজ দেই বহুত দিনৰ মই ভিডিঅ'টো বনাই পিনি আপোনালোকক দিছোঁ আৰু তো আপোনালোকে শ্বেয়াৰ কৰি দিব চেনেলটো অতি সোনকালে 400 কৰি দিয়ক ছাবস্ক্ৰাইবাৰ বাকী মানে ভিডিঅ'টো বনোৱাৰ কাৰণটো হৈছে ভিডিঅ' ইয়াৰ কাৰণে বনাব পৰা নাছিলোঁ বাকী সেইদিনাখন মানে যেতিয়া ভিডিঅ' বনাই পিনি দিম বুলি ভাবিছিলোঁ সেইদিনাখন মানে যিটো মোক খান মাষ্টাৰ আছিলে এডিট কৰিবলৈ কাৰণে যেতিয়া এডিট কৰিব লৈছোঁ তেতিয়া মানে খান মাষ্টাৰটো আপডেট আহিছে মানে এডিট কৰিব পৰা নাছিলে বাকী আপডেট আহিছিলে যেতিয়া মই আপডেটটো দিলোঁ খান মাষ্টাৰটো তেতিয়া মানে খান মাষ্টাৰ ৱাটাৰমাৰ্ক থকা এই খান মাষ্টাৰটো আহি গ'ল মানে যেতিয়া আপডেট দিলোঁ তাৰপিছতে আহি গ'ল মানে তেনেকৈ বাকী এতিয়াও আপোনালোকক তাতে ভিডিঅ' এডিট কৰি পিনি দিছোঁ আৰু বাকী খান মাষ্টাৰটো আনিম আৰু ৱাটাৰমাৰ্ক নথকা খান মাষ্টাৰ তো পাই যাব আপোনালোকে মজাকৈ ভিডিঅ' চাব পাৰিব এইকেইদিন ভিতৰতে আনিম আৰু খান মাষ্টাৰটো আনিম মানে এইটো এপে এইটো লৈ আনিম মানে মোৰ তাত নাই মানে আৰু লগৰ এজনৰ তাত আছে মানে খান মাষ্টাৰ ৱাটাৰমাৰ্ক নথকা এইটো লৈ আনিম বাকী এতিয়া এইটো যিটো হাবিৰ মাজত আছে হাবি ইয়াৰ মাজেদি যাম এতিয়া মই তো ইয়াত বান্দৰত থাকিব পাৰি ইয়াত গাইজ আৰু এটা কথা কৈ দিওঁ মই মানে পূজাত এতিয়া পূজা পালেহি যে আজি কিবা আজি দেওবাৰ হয় এই পূজাত মানে মই মানে এটা কথা ভাবি থৈছোঁ বহুত দিনৰ পৰাই ভাবি থকা আছিলে পূজাত যাম বুলি আজি এইবছৰ লগত 3 বছৰ হ'ব মই যদি তালৈ যাব নোৱাৰা তো এইবাৰ যাম বুলি ভাবি থৈছোঁ কি হয় নাজানো ভগৱানে নিবলৈ মন আছে যদি নিব যাম আৰু তো আশা ৰাখি থৈছোঁ আৰু হাবিৰ মাজত এয়া চাওক এইফালে ধান কাটিলেই তো কোনটো জেগা আছিলে লেখাবাৰী জেগা আছিলে লেখাবাৰী যিটো এইটো যিদিনাখন যাম সেইদিনাখন আপোনালোকে যোনে যোনে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি থৈছে আপোনালোকে গম পাব ষ্টৰি দিম তাত ক'লৈ যাম আৰু কি কাৰণত যাম আপোনালোকে দেখুৱাম তো ইনষ্টাগ্ৰামটো প্লিজ ফ'ল' কৰি দিব ডিছক্ৰিপশ্যনত আছে নহ'লে কমেণ্ট বক্সত পিন মাৰি থোৱা আছে লিংকটো ইনষ্টাগ্ৰাম আইডিটো তো আপোনালোকে গৈ পিনি ফ'ল' কৰি দিব তেতিয়াহে গম পাই যাব আপোনালোকে মই ক'লৈ যাওঁ আপডেটটো মানে তাতে দি দিওঁ তাৰপিছতে মই যাওঁ আৰু আপডেটকেইটা তাতে দিওঁ আৰু কৈ আছোঁ ক'ত যাওঁ কি কৰি আছোঁ তাতে আপডেট দি দিওঁ তাৰপিছতে মই যাম আৰু তো আপোনালোকে গম পাই যাব ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিলে বাকী এতিয়া মই পাবলৈ হৈছোঁগৈ আৰু গাইজ এইটো আপোনালোকে গম পাইছে এইটো কি গছ আছিলে এইটো আছিলে আপোনাৰ লেকেটৰ গছ আছিলে মই যে উঠি পিনি যে পাৰিছিলোঁ লেকেটৰ সেইটো গছ আছিলে এইটো বাকী চুলি কাটানটো কেনেকুৱা লাগিছে পূজাৰ কাৰণে কাটিছিলোঁ এইটো চুলি কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই গাইজ আপোনালোকে যদি কমেণ্ট কৰে ন মই মানে ভিডিঅ'ত মানে যোনকেইজনে কমেণ্ট কৰিছে কি কমেণ্ট কৰিছে আপোনালোকক ভিডিঅ' কৰি দিম তো আপোনাৰ লগতে নামকেইটা উঠাই দিম আৰু কোনে কোনে কমেণ্ট কৰিছে তো আপোনালোকে যদি কমেণ্ট কৰে মই মানে ভিডিঅ'ত মানে কমেণ্টকেইটা পঢ়ি পিনি কৈ দিম আৰু কোনে কমেণ্ট কৰিছে কেনেকুৱা কমেণ্ট কৰিছে ভালেই হওক বেয়া হওক আপোনালোকে প্লিজ কমেণ্ট কৰি দিব ইমান দিয়ে বাকী এইবুলি গাইজ ধান পকিলেই
এয়া ওপৰত তাৰকেইটা জে মাতি আছে। এইফালেতো কান্দি দিলে, আমাৰ গছতো কান্দি দিয়া নাই মানে তেনেকুৱা। এয়া গাইছ, ধান কাটিলেই আৰু এইফালে ধান পকিছেই। বাকী আমাৰকেইটা কাটিবলৈ হোৱা নাই। তাৰপৰা এইটো আমাৰ বহা আছিলে, বাকী তাতো আছে। এইফালে কাটিবলৈ হোৱা নাই, ইয়াতো কাটিবলৈ হোৱা নাই, এই তাতো কাটিবলৈ হোৱা নাই। এয়া গাইছ, বাকী ধান ওলাই আহিছে বাৰু। আজিহে আহিছোঁ চাই। এইটো আমাৰ বহা আছিলে। মজাকৈ বতাহ মাৰি আছে গাইছ, এয়া খুব মজাকৈ বতাহ মাৰি আছে এইফালে ধান। এই তাৰপৰা আছে এইপিনে। গাইছ আপোনালোকে কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছে। বাকী ভিডিঅ' আহি থাকিব, আপোনালোকে চাব। তো গাইছ 400 ছাবস্ক্ৰাইবাৰ হ'বলৈ হৈছেগৈ। বাকী আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু অধিক কৰে 400 কৰি দিয়ক। মোৰ ইউটিউব চেনেলটো চলোৱা এইটো 2023 লগত হৈছে 4 বছৰ হ'ব। কাৰণ 2020 চনৰ কিবা এটা তাৰিখে মই মানে ইউটিউব চেনেলটো খুলিছিলোঁ জিঅ' মোবাইলত। তো বাকী যেতিয়া জিঅ' মোবাইল ওলাইছিলে তেতিয়া 800 টকা অফাৰ আছিলে। তেতিয়াৰ পৰা মই একাউণ্টটো খুলি থৈছিলোঁ জিঅ' মোবাইলত। তো বাকী এতিয়া 3 বছৰ হ'ল আৰু 4 বছৰ হ'ল আৰু 4 বছৰ ৰানিং চলি আছে আৰু। বাকী এই 4 বছৰত কেনেকুৱা কি কৰিলোঁ আৰু দেই গাইছ। 1K এটা বনাব পৰা নাই, 1K ছাবস্ক্ৰাইবাৰো বনাব পৰা নাই। ইমান তেনেকুৱা মানুহ হৈ আছোঁ মই। চব ভিডিঅ' দিব নোৱাৰা হৈছোঁ যে, পৰা নাই যে, ভিডিঅ' দিব পৰা নাই যে, সেইকাৰণে চাগে এনেকৈ 1K হোৱা নাই মোৰ ছাবস্ক্ৰাইবাৰ। বাকী এইবাৰ দি থাকিম আৰু সপ্তাহত 2টা বা 3টা ভিডিঅ' তেনেকৈ দি থাকিম। চাওক গাইছ, আজি এতিয়া গৰু এৰাল দিয়ালৈকে মোৰ 8টামান বাজিলেই। বাকী দেউতাই গৰু এৰাল দিবলৈ আহে। আজি কিবা এটা কামত মানে নাহিলে দেউতাই। বাকী মই মানে প্ৰেক্টিছ কৰিবলৈ গৈছিলোঁ ফিল্ডত। আহি পিনে ডাইৰেক্ট গৰু এৰাল দিছোঁ আৰু এতিয়া মই গৈ আছোঁ। তো কেনেকুৱা লাগিলে তলত এটা কমেণ্ট কৰি জনাই দিব ঠিক আছে, প্লিজ বেয়া নাপাব। তো গাইছ, মই এতিয়া হাবিৰ পৰা ওলাইছোঁ আৰু বাকী কিনো ক'ম গাইছ, এয়াই পথাৰ মজাকৈ বতাহ মাৰে কিন্তু দেই। ইয়াত পথাৰত থাকি পিনে মজা লাগে। আৰু এতিয়া ধানৰ ছিজন, ধান কটা ছিজন। ইয়াত আকৌ এতিয়া মাছ ধৰি পিনি, মাছ পুৰি আৰু ঔটেঙাৰ লগত মাছ ৰান্ধি পিনি কি মজা ল'ব খাই পিনি। তো পাৰিলে এইবাৰ দেখুৱাম তো কেনেকুৱা কি হয়। তো আপোনালোকে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। বাকী এতিয়া মই গৈ আছোঁ। চাইকেল লৈ আনিছোঁ, মোৰ যিটো চাইকেল লখিমপুৰ গৈছিলোঁ, যিটো চাইকেলৰ লগত মই প্ৰিয় চাইকেল আছিলে মোৰ। তো এই চাইকেলটো মানে পামচাৰ মানে গোটেই চকাৰ যিটো হেৰি ৰিঙৰ এই চকাৰ নটকেইটা এইকেইটা মানে চিলেক্ট মানে সেইকেইটা তাৰ এইকেইটা নাইকিয়া হ'ল, খুলিব পৰা নহ'ল মানে। গোটেই ছেটকেইটা গুচি গ'ল মানে নটকেইটা। তো আজি লৈ যাব লাগিব মিস্ত্ৰী তালৈ। তো পূজাৰ আগত ভাল হৈ যাব আৰু চাইকেল। আপোনালোকে ভিডিঅ' চাব পাব। তো বাকী এতিয়া ইমান দিয়ক, কিনো ক'ম গাইছ। তো আপোনালোকে চাই থাকিব পাব, ভিডিঅ' আহিব। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গাইছ। কমেণ্টটো কৰিব গাইছ, যোনসকলে কমেণ্ট কৰে ন, সেইকেইটা মানে কেনেকুৱা কি কমেণ্ট লিখিছে আপোনালোকক কৈ দিম নেক্সট ভিডিঅ' বনাওঁতে। তো ইমান দিয়ক। তো কেনেকুৱা লাগিছে কমেণ্ট, সেইটো কমেণ্ট কৰি দিব ভিডিঅ'ত।
তো বাকী ইমানতে আৰু কোন জেগাৰ পৰা চাই আছে ভিডিঅ'টো মোক জনাই দিব মই কৈ দিম মই চাইম আৰু যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে মানে সেইকেইটা মানে তলত এটা কমেণ্ট কৰি দিব মানে কোন জেগাৰ পৰা চাই আছে ভিডিঅ' ক'ৰ পৰা তেনেকৈ আৰু কেনেকুৱা লাগিছে ভিডিঅ' তাৰে কমেণ্ট কৰি দিব মোক তো মই চবকে ভিডিঅ' কৰি পিনি কমেণ্টকেইটা পঢ়ি পিনি মানে ভিডিঅ' বনাই পিনি দি দিম তো ইমানতে তো বাকী এতিয়া মই আহিছোঁ এই মাছটোহে বেয়া লাগিলে গৈ মাছ আছিলে এইটো চালা আহিছে বাগৰ লাগিলোঁ মই বাগৰ হাবি মাছ আছে জান জান গাইছ আপোনালোকে শুনিলে নহয় বহুত নিজান ইয়াত চৰাই চিৰিকটি মাতৰ বাহিৰে আৰু একো শুনিব নোৱাৰে বাকী ইয়াত মানে বান্দৰ আহিছিলে তেতিয়া আমাৰ দেউতাই ইয়াত মানে গৰিয়াল দিবলৈ আহিছিলে তেতিয়া মানে বান্দৰ খেদি যায় মানে সদায় আহে সদায় খেদি যায় বান্দৰ বহুত মুস্কিল হৈছে তো গাইছ আৰু এটা কৈ দিওঁ আপোনালোকক ছাবস্ক্ৰাইব কৰি দিব তো গাইছ ভিডিঅ' দি থাকিম তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাকী সেয়া গাইছ মোৰ চাইকেল আপোনালোকক দেখুৱাম বাৰু কি হৈ আছে আপোনালোকক দেখুৱাম চাইকেলৰ মোৰ কণ্ডিশ্যনটো তো দেখুৱাই আছোঁ চাই থাকক এই যিটো আপোনালোকে ন দেখিছে এয়া চাওক ইয়াৰ যিটো থ্ৰেড সেইকেইটা নাইকিয়া হ'ল মানে মই খুলিব লৈছিলোঁ তেতিয়া মানে থ্ৰেড নাইকিয়া হ'ল মানে বাকী এয়া চাইকেল পামচাৰ এটন টায়াৰ অৱস্থা নাইকিয়া হ'ল তো বাকী এনেকৈ হৈ আছে চাইকেল কণ্ডিশ্যনটো তো এতিয়া পূজাৰ আগত ভাল কৰিম আৰু পাম নথকাকৈ মই চাইকেল চলাই আনিছোঁ মানে পথাৰলৈ বাকী মই নিজে খুলিব পাৰিলেহেঁতেন এই ট্ৰেডকেইটা নথকাৰ কাৰণে খুলিব পৰা নাই বাকী আজি লৈ যাম চাইকেল ভাল কৰিবলৈ কাৰণে তো আপোনালোকে ভিডিঅ' চাব পাব এইটো শুকুৰবাৰটো পূজা আছে শুকুৰবাৰৰ পৰা তো কি হয় আপোনালোকে ভিডিঅ' দেখুৱাম তো ভিডিঅ'টো চাই থাকক বেছিকৈ চাইকেলৰ মাত ওলাইছে চাগে অঁ গাইছ চালা ৰাস্তাকেইটা বহুত বেয়া দেই আমাৰ পথাৰৰ ৰাস্তাটো ঠিকে আছে ৰাস্তা কাষতে আমাৰ পথাৰটো বাকী ইমান ভিতৰত সোমাব নালাগে তো গাইছ ভিডিঅ'টো আপোনালোকে জনাই দিব কেনেকুৱা লাগিলে আৰু কমেণ্টটো কৰিব আৰু গাইছ তেতিয়াহে মই আৰু নতুন ভিডিঅ' বনাওঁতে আপোনালোকৰ কমেণ্টকেইটা পঢ়ি পিনি কোনে কমেণ্ট কৰিছে কেনেকুৱা কমেণ্ট কৰিছে আপোনালোকে দেখুৱাম মই ভিডিঅ' কৰি দিম তো কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে তো গাইছ এতিয়া মই ঘৰত গৈ আছোঁ আৰু চাই থাকক সেইপিনে বাকী গাইছ এয়া চাওক আমাৰ ঘৰৰ ওচৰতে মানে নতুনকৈ এটা টাৱাৰ বহাইছে মোবাইল টাৱাৰ কি টাৱাৰ নাজানো এয়াৰটেল নে জিঅ' নে ভোডাফোন নে নাজানো কিন্তু টাৱাৰ বহাইছে আৰু নতুনকৈ তো পুৰা নেট এতিয়া স্পীড পাম আৰু আমাৰ ঘৰৰ ওচৰত তো গাইছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ তো আপোনালোকে ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব পিছে অকণমান আপোনালোকে শ্বেয়াৰ কৰি দিব 400 ছাবস্ক্ৰাইবাৰ হ'বলৈ হৈছেগৈ আৰু তো গাইছ ভিডিঅ' আহি থাকিব আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু তো আজিলৈ বাই ভিডিঅ' আহি থাকিব